নমস্কাৰ সকলোকে। পোনপ্ৰথমে ভোগালী বিহুৰ সকলোলৈকে হিয়া ভৰা ওলগ জনালোঁ। ভোগালী বিহু উপলক্ষে নামঘৰত চাকি বাতি দি কাষৰে দুৰ্গা মন্দিৰটোলৈ চাকি বাতি দিবলৈ গ'লোঁ। এয়া চাওকচোন, উৰুকাৰ দিনাখন সকলোৱে চুৰ কৰিলে। আজি দুমাহী। এয়া দুৰ্গা মাৰ ওচৰত আশীষ ল'লোঁ। লৈ পেলাই আমি একদম পোনে পোনে জেঠাই ঘৰত গৈ চুঙা পিঠা ভাঙিলোঁ। দৈ গাখীৰৰ চুঙা পিঠা নহ'লে জানো ভোগালী বিহু হ'ব পাৰে। এয়া তাৰপাছতে দুমাহী মা প্ৰসাদ দিয়াৰ কাৰণে নামঘৰত গ'লোঁ। নামঘৰত গৈ চাকি বাতি জ্বলাই এয়া সকলোৱে বহি আছোঁ। তাৰপাছতেই প্ৰসাদ বিতৰণৰ পিছতে আমি গুচি আহিলোঁ। নামঘৰৰ অনুষ্ঠান যিহেতু শেষেই হ'ল। তাৰপিছত সন্ধিয়া আকৌ সকলোৱে বহি জুই ফুৱাইছোঁ, আমেজ লৈছোঁ জুই ফুৱাৰ। আপোনালোকৰ দিনটো কেনেকৈ গ'ল জনাব। তাৰপিছতে বিহু এটা শুনি ব্লগটো শেষ কৰোঁ। দেখিলে আহোঁ বুলি নকবা মাজনী, দেখিলে আহোঁ বুলি নকবা মাজনী, মোৰেনো পানী নৰা ঘৰ, হাতত চৰিয়া লৈ পানী তুলি থাকোঁতে মাজনী, হাতত চৰিয়া লৈ পানী তুলি থাকোঁতে মাজনী,